নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো আজিকালি ল'ৰা-ছোৱালীবোৰে শাক-পাচলি খাবলৈ ইমান বেয়া পায় নহয়নে কি যে বুদ্ধি কৰি হিহঁতক খুৱাব লাগে হিহঁতৰ পুষ্টিৰ কাৰণে আহকচোন মই কি ধৰণে আমাৰ ল'ৰাটোক বুদ্ধি কৰি শাক-পাচলি খুৱাও তাৰ দুটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছো আপোনালোকে যদি ভাল পায় লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকেও তেনেদৰে কৰি চাবচোন এয়া এটা বিট মই ভাল ধৰণে ধুই লৈ সৰু সৰু টুকুৰা কৰি কাটি লৈছো আৰু মিক্সাৰ গ্ৰাইণ্ডাৰত দি ভালদৰে গ্ৰাইণ্ড কৰি লৈছো গ্ৰাইণ্ডৰ পাছত মই এখন চাকনিত দি ইয়াৰ ৰসখিনি উলিয়াই লৈছো আৰু এই ৰসখিনিৰে মই এতিয়া ৰেচিপিটো তৈয়াৰ কৰিম এতিয়া এই ৰসখিনিত মই 1 চিকুটমান নিমখ দিছো 1 কাপ আটা দিছো আৰু 2 চামুচ অলিভ অইল ইয়াত দি লৈছো এই আটাইখিনি এতিয়া মই খুব ভালকৈ সানি এটা ডো বনাই লম মই আটাইখিনি বিট ৰস একেলগতে দি দিয়া নাছিলো অলপ বেছি হ'ব বুলি ভাবিয়ে আৰু যেতিয়া দেখিলো আটাইখিনি সানিবলৈ অলপমান প্ৰয়োজন হৈছে শুকান হৈ আছে তেতিয়া আৰু অলপ বিট ৰস দি পেলাই পুনৰবাৰ সানি লৈছো ডোটোৰ ওপৰত মই এতিয়া অলপমান তেল সানি লৈ তাক 10 মিনিটৰ কাৰণে ঢাকি ৰেষ্টত থাকিব দিম 10 মিনিটৰ পাছত মই ডোখিনি উদঙাই লৈ ইয়াক সৰু সৰু গুটি গুটি কৰি লম আটাৰ ৰুটি বেলা নিচিনাকৈ আৰু এখন এখনকৈ ৰুটি বেলি লম সৰু ল'ৰা-ছোৱালীয়ে বেলেগ বেলেগ ধৰণৰ শেপ এনেও ভাল পায় আৰু মোৰ ওচৰত এনেকুৱা কিছুমান শেপ আগতে আনি থোৱা আছিলে আজি মই এই শেপসমূহ ব্যৱহাৰ কৰি একে কামতে খাই শেষ কৰিব পৰা সৰু সৰু ফুলা লুচি বনাই দিম ৰুটিৰ শেপখিনি মোৰ কাটি হৈ গ'ল আৰু কাটি হোৱাৰ পাছতে এখন কেৰাহী গৰম কৰি লৈ তাত অলপ অলিভ অইল দি দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত এই ৰুটিৰ শেপখিনি মই ভাজি লৈছোঁ ভালদৰে ধুনীয়াকৈ ফুলি আহিছে লুচিখিনি আৰু কালাৰটো চাওকচোন ইমান ধুনীয়া লাগিছে লোভনীয় হৈছে সৰু ল'ৰা-ছোৱালীয়ে খুবেই ভাল পাব দেখিও ভাল পাব খাবলৈও খুব টেষ্টি হ'ব আটাইখিনি ভাজি লৈ এখন প্লেটত এনেকৈ কাঢ়ি লৈছোঁ এবাৰ আহোঁ আমাৰ 2 নম্বৰ ৰেচিপিটোলৈ ইয়াৰ বাবে আমাক লাগিব অলপমান ধনিয়া পাত অলপমান পিঁয়াজৰ পাত এটা ডিম জোখ অনুযায়ী নিমখ আৰু 1.5 চামুচমান কুকিং অইল ধনিয়া পাত আৰু পিঁয়াজৰ পাতখিনি সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ আৰু তাতে ডিমটো ভাঙি দিছোঁ লগতে নিমখখিনিও তাতে মিলাই লৈ খুব ভালদৰে গোটেইখিনি মিহলাই লৈছোঁ এতিয়া মই এখন তাৰকা পেন লৈছোঁ আৰু পেনখন গৰম হোৱাৰ পাছতে 1.5 চামুচ তেল দি দিছোঁ তেলখিনি গৰম হোৱাৰ পাছতে গোটেইখিনি মিশ্ৰণ মই পেনখনত ঢালি দিছোঁ মই তাৰকা পেন এই কাৰণে ব্যৱহাৰ কৰিছোঁ যে তাৰকা পেনখনত যদি বনোৱা হয় তেতিয়াহ'লে শেপটো পুৰা ঘূৰণীয়া হয় আৰু বৰ বিশেষ কষ্ট কৰিব নালাগে আৰু সেইকাৰণে মই তাৰকা পেনখন লৈছোঁ তলৰ ফালটো সিজিলে আৰু ওপৰ ফালটো সিজিবৰ কাৰণে মই এবাৰ লুটিয়াই দিছোঁ আৰু ওপৰ ফালটো সিজিলে এবাৰ লুটিওৱাৰ পাছতে ই পৰিবেশনৰ বাবে ৰেডি হৈ যাব এই চাওক অতি কম সময়তে তৈয়াৰ হৈ গ'ল গোল অমলেট এতিয়া আমাৰ ল'ৰাইনো খাই কেনেকুৱা পায় তাকে জানোচোন আহক খাবলৈ টেষ্টি হৈছে নে হৈছে ভাল লাগিছে খাই একদম এইটো আৰু হয় নেকি